দূৰত কওক লাহেকলে লাহে গণপতি বাপ্পা নাই হোৱা গণপতি বাপ্পা আৰু দূৰত গণপতি বাপ্পা। আজি হৈছে গণেশ চতুৰ্থী বা গণেশ পূজা, হিন্দুসকলৰ এটা পবিত্ৰ উৎসৱ। সেই সময়ত গণেশ দেৱতাই তেওঁৰ মাতৃদেৱী পাৰ্বতীৰ সৈতে কৈলাশ পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উৎসৱসমূহ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰি বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত পেণ্ডেল স্থাপন কৰি গণেশ পূজা কৰা হয়। এই পূজা অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে কৰা হয়। পূজাৰ সময়ত ব্ৰত পালন কৰি সকলোৱে বেদশাস্ত্ৰৰ অনুসৰি হিন্দু মন্ত্ৰ প্ৰাৰ্থনা আদি গায়। এই পূজাত প্ৰসাদ হিচাপে বিশেষভাৱে মোদক মিঠাইবিধ আগবঢ়ায়, কিয়নো এই মোদক ভগৱান গণেশৰ প্ৰিয় বুলি বিশ্বাস কৰা হয়। লগতে কিছু কিছু অঞ্চলত খিচিৰিও খুওৱা হয় বা খিচিৰিও প্ৰদান কৰা হয় প্ৰসাদ হিচাপে। এই উৎসৱৰ দশম দিনা এই উৎসৱ যিদিনা অন্ত পৰে সেইদিনা সকলোৱে মিলি গণেশ দেৱতাক আনন্দ উল্লাসেৰে বাজনা নৃত্য হৰ্ষ ধ্বনিৰে নদী বা সাগৰত বিসৰ্জন দিয়া হয়। ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ আৰু বাধাৰক্ষক লগতে জ্ঞান বুদ্ধিমত্তাৰ ঈশ্বৰ বুলি মানি এই উৎসৱ সকলো জেগাতে পালন কৰা হয়। বিশেষকৈ অসমৰ যোৰহাট, গুৱাহাটী, গোলাঘাট তেনেকুৱা অন্যান্য ঠাইত পালন কৰা হয়। আজি আমি আহিছিলোঁ যোৰহাটৰ গণেশ পূজা চাবলৈ। চাওকচোন কিমান সুন্দৰ এটা পৰিৱেশ, সঁচাকৈ বহুত মনোমোহা। মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা গণেশ পূজা, কিয়নো মই এতিয়ালৈকে এবাৰো চায়েই পোৱা নাই। গতিকে ভাবিলোঁ অকণমান ওলাই গৈ চাওঁচোন। গণেশ পূজাৰ দিনা ধুনীয়াকৈ এগছি চাকি জ্বলাই তেখেতৰ ওচৰত গোটেই বছৰটোৰ বাবে লগতে ঘৰৰ সকলোৰে হৈ পৰিয়ালবৰ্গৰ হৈ সেৱা এভাগ লৈ আহিলোঁ আৰু পূজা উপভোগ শেষত গণেশ পূজাৰ বা গণেশ চতুৰ্থীৰ সকলোকে শুভেচ্ছা জনালোঁ। গণপতি বাপ্পা মৰিয়া। গণেশ চতুৰ্থীৰে বা গণেশ পূজাই আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ আনন্দৰ বতৰা। তাৰে কামনাৰে আজিলৈ বাই বাই বাই।